নমস্কাৰ, মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ এটা কেকৰ ৰেচিপি। লৈ লৈছোঁ, দেখিছে, ডিম দুটা, চেনি, আটা আৰু ৰিফাইন আৰু ইলাচি দুটা ফ্লেভাৰটোৰ কাৰণে। এতিয়া মই এইখিনি মিক্সিত মাৰি ল'ম। ডিম দুটা দি দিছোঁ মিক্সিত। ডিমে আৰু চেনিয়ে প্ৰথম মাৰি ল'ম মই মিক্সিত। দেখিছে মমৰা হৈ গ'ল। এতিয়া ৰিফাইন দি দিছোঁ। একাপ লৈছোঁ, একাপতকৈ অলপ কম লৈছোঁ। এইখিনি মোৰ মিশ্ৰণখিনি হৈ গ'ল। এতিয়া মই আটা ইয়াত চালি দি দিম। এনেকৈ মানে আটাখিনি চালি দিলে অলপ ভাল হয় আৰু কিছুমান আটাবোৰ গুটি গুটি হৈ থাকেতো। এয়া মই বেকিং পাউডাৰ লৈ লৈছোঁ 1 চামুচ। বেকিং চ'ডা অকণমান এনেকৈ চালি ল'ব, তেতিয়া গুটিবোৰ মানে মিক্স হৈ নাযায় আৰু মিক্স কৰিবলৈ দিগদাৰ হয় চালি ল'লে। এয়া দেখিছে মই ধুনীয়াকৈ মিশ্ৰণখিনি ফেটি লৈছোঁ। এয়া মোৰ মিশ্ৰণখিনি অলপ ডাঠেই হৈছে। ইয়াত অকণমান গাখীৰ নহ'লে পানী দিলেও হয়। মোৰ এতিয়া গাখীৰ নাছিলে, এতিয়া মই পানী অকণমান দি দিম ইয়াত। পানী অকণমান দি দিলোঁ। ধুনীয়াকৈ দেখিছে কি ধুনীয়া হৈ গ'ল। ইমানটো কৰিব মিশ্ৰণখিনি। এতিয়া মই কেৰাহীখন পাতি ল'ম। অকণমান বালি দি দিছোঁ তাত। বালি নিদিলেও হৈ যায়, মই বালি অকণমান দি দিওঁ আৰু ষ্টেণ্ডডাল দি পাথৰখন লগাই দিছোঁ। এয়া মই কেক টিন এটা লৈ লৈছোঁ। তাত মই বগা কাগজ এখন কাটি গোলকৈ লৈ লৈছোঁ। ৰিফাইন অকণ লগাই লৈছোঁ, নহ'লে বা কেকটো উলিয়াবলৈ দিগদাৰ হয়। মিশ্ৰণখিনি মই দি দিম এতিয়া। এইখিনি মই দি দিলোঁ। এইখিনি এতিয়া মই কেৰাহীত উঠাই দিম। ধুনীয়াকৈ হৈ গ'ল মোৰ এইখিনি। দেখিছে মই ষ্টেণ্ডডালৰ ওপৰত দি দিলোঁ। কেৰাহীখন এনেকৈ 10 মিনিটৰ কাৰণে ৰাখি দিব। তাৰপৰা এনেকৈ দি দিব। মই এইটো 35 মিনিটৰ কাৰণে থৈ দিম। এয়া দেখিছে মই 35 মিনিটৰ পিছত আহিছোঁ, ইমান ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া মই ইয়াত চাম সিজিছে নে নাই সিজা। এতিয়া মাৰি এডাল ভৰাই চাইছোঁ মই। এয়া দেখিছে কি ধুনীয়াকৈ সিজিছে, অকণমানো লাগি অহা নাই। এয়া ধুনীয়াকৈ হৈ গ'ল মোৰ কেক। এতিয়া ঠাণ্ডা হ'ব দিম। এয়া মোৰ কেক ঠাণ্ডা হৈ গ'ল।
এয়া ৰাউণ্ডটো মই কাটি লৈছোঁ, উলিয়াই দিম এতিয়া মই কেকটো মোৰ ৰাউণ্ডটো কাটোতে অলপ ছাইডৰটো কাট খাই গ'ল, সেইকাৰণে অলপ মানে ছাইডৰটো কাট খাই গ'ল, বেকা বেকি হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ কাটি ল'ম কেকটো। এয়া দেখিছে ছাইডৰবোৰ এৰ খাই গৈছে, মই কাট খাই গ'ল মানে চুৰিখনে অলপ। এয়া দেখিছে বহুত ধুনীয়া হৈছে স্পঞ্জিটো, কেকটো মানে খুবেই ধুনীয়া হৈছে। আপোনালোকে এবাৰ খাই চাবচোন বনাই আটা দি পিনি, বহুত ধুনীয়া হয়। এয়া দেখিছে মই ধুনীয়াকৈ পিচ কৰি ল'ম। আপোনালোকে যদি মোৰ কেকৰ ৰেচিপিটো যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি কমেণ্ট এটা কৰি কৈ দিব। এয়া দেখিছে মই কেকৰ পিচবোৰ কি ধুনীয়াকৈ কাটি লৈছোঁ, আপোনালোকে এনেকৈ কাটি ল'ব। দেখিছে কি ধুনীয়া হৈছে স্পঞ্জিটো, এবাৰ বনাই খাবচোন। এয়া দেখিছে